আমাৰ আদিবাসীৰ পৰা ৰাজবংশীৰ পৰা বঙালীৰ পৰা বড়ো বহুত যোগদান কৰিছে আৰু সকলো দল আমাৰ ব্লকতে সকলো সমষ্টিতে আমাৰ পদযাত্ৰা চলি আছে আৰু যোগদান কাৰ্যসূচী চলি আছে তো সেইকাৰণে UPPL দল যে চৰকাৰ গঠন কৰিব ইয়াত কোনো সন্দেহ নাই আৰু এবছলুট মেজৰিটি লৈ পেলাই UPPL দল এতিয়া চৰকাৰত বহিব খালি নিৰ্বাচনটো কেতিয়া পাতে সেইটোহে আমি বাট চাই আছোঁ আৰু গভৰ্ণমেণ্টক আমি আহ্বান কৰিছোঁ কি যিমান সোনকালে পাৰে নিৰ্বাচনটো পাতিব লাগে কাৰণ বিহাৰত নিৰ্বাচন হৈ আছে বাকী ৰাজ্যবিলাকত উপ নিৰ্বাচনবিলাক হৈ আছে গতিকে হেল্থ ডিপাৰ্টমেণ্ট আৰু অসম চৰকাৰে তেখেতসকলৰ যদি এছেছমেণ্টবিলাক চব ঠিকে আছে বিলম্ব কৰিব নালাগে আৰু মেনেজেবল চিটুৱেশ্যন যদি আহিল কৰোণাৰ অতি শীঘ্ৰে নিৰ্বাচনটো পাতিব লাগে সেইটোৱে আমি ৰখি আছোঁ যোৱাকালি সন্ধিয়াত গভৰ্ণৰ ৰুল শেষ হ'ল চাওক গভৰ্ণৰ যিটো ৰুল আছে সেইটো কনষ্টিটিউচনেল প্ৰচেছ আৰু সেইটোক লৈ পেলাই গভৰ্ণমেণ্টে নিশ্চয় চিন্তা কৰিছে আৰু গভৰ্ণৰ ৰুল দিয়াৰ মূল কাৰণটোৱে হ'ল কৰোণা ভাইৰাছ তো আজি কৰোণা ভাইৰাছ লাহে লাহে খাম কাটিছে গতিকে নিৰ্বাচন পাতিব লাগে তো গভৰ্ণমেণ্টৰ প্ৰিপাৰেশ্যনবিলাকত হয়তো অলপ লেপছ বা কিবা এটা হ'ব পাৰে তো আমি আহ্বান কৰিছোঁ কি গভৰ্ণমেণ্টে অতি শীঘ্ৰে নিৰ্বাচন পাতি পেলাই এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে এই 35 লাখ জনসাধাৰণৰ উন্নয়ন বিভিন্ন কাম কাজবিলাক চলাবলৈ গভৰ্ণমেণ্টে এইটো এটা স্কোপটো দিব লাগে আৰু সেইকাৰণে যিমান পাৰে সোনকালে নিৰ্বাচনটো পাতিব লাগে সেইটোকে আমি গভৰ্ণমেণ্টক আহ্বান জনাম মিয়া সংগ্ৰহালয়ৰ ক্ষেত্ৰত কি ক'ব যিহেতু সমগ্ৰ ৰাজ্যত সব কথাটো উত্তৰ দিব লাগে বুলি মই নাভাবোঁ তেখেতে বা কি ভাবিছে মিয়া সংগ্ৰহালয়ৰ কথা চ' নতুন নতুন চিন্তা কৰি মানুহবিলাক ভাল পায় তেখেতেও কিবা এটা নতুন চিন্তা কৰিছে তাত আৰু মই কি ক'ম তেখেতক তো তেখেতক মই আহি থকা দেৱালীৰ শুভেচ্ছা জনাইছোঁ বিটিৰ অঞ্চলৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ৰাইজৰ যদি সঁহাৰি নতুন দিগন্ত বিচাৰিছে কি ক'ব বিচাৰে চাওক ৰাইজে এইকাৰণে সঁহাৰি জনাইছে কি 17 বছৰত বহুত আশা কৰিছিলে সংগ্ৰামীবিলাক আহি ক্ষমতাত বহিছে তেখেতসকলৰ অধিকাৰৰ কথা জানে জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ কথা বুজি পায় সেইকাৰণে তেখেতসকলে ক্ষমতাত বহাৰ পিছত জাতি জনগোষ্ঠীৰ সমস্যাবিলাক দূৰ হ'ব সকলো জাতি জনগোষ্ঠীয়ে সমমৰ্যাদা সম অধিকাৰ পাব এই কথাবিলাক আশা কৰিছিলে কিন্তু দেখিবলৈ পালোঁ কি তেখেতসকলে নিজৰ পাৱাৰ আৰু ক্ষমতাক লৈ পেলাইহে ব্যস্ত থাকিল আৰু আনপিনেদি চন্দন ব্ৰহ্ম আৰু হাগ্ৰামা মহিলাৰী এই দুইজনৰ যিটো যুঁজ আছে শীতল যুদ্ধ ইয়াৰ কাৰণে আজি BPF দলে ৰাইজৰ কাৰণে কাম কৰাটো বাদ দিয়ক দলে মানে এতিয়া থাকিবনে নাই ইয়াৰ এটা বহুত এটা অনিশ্চয়তা আহিছে কাৰণ চন্দন ব্ৰহ্মই ভাবে কি ময়ে চিফ হয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে ভাবে ময়ে চিফ আৰু এই দুই মহৰ যুঁজত এতিয়া বিৰিণাৰ মৰণ হৈছে বিশ্বজিৎ দৈমাৰী আজি লবেন বসুমতাৰী আমাৰ তাত জইন কৰিলে বিশ্বজিৎ দৈমাৰী আউট হৈ গ'ল দলৰ পৰা তেখেতে এজন কান্ধাৰী আছিলে ইমানুৱেল মুছাহাৰী আউট হৈ গ'ল আৰু বহুত মানুহ আছে যিসকলে বিভিন্ন দলত যোৱাৰ কাৰণে সাজু হৈ আছে তো আজি BPF দলৰ ওপৰত কোনোবাই যদি আৰু ভাবিছে কি BPF দলে আমাৰ উন্নয়ন কৰিব আমাৰ নিৰাপত্তা দিব আমাৰ জাতি জনগোষ্ঠীৰ সমস্যাবিলাক অলপ চোৱা চিতা কৰিব এইটো আৰু ভুল ধাৰণা লৈ লাভ নাই BPF দলে এতিয়া সাৰ্ভাইভেলৰ এটা কুৱেশ্যন আহিছে কেনেকৈ জীয়াই থাকিব আৰু ৰাইজৰ কথা তেখেতসকলে আজিৰ পৰা বহু বছৰ আগতে বাদ দিছে এইকাৰণে হাজাৰ হাজাৰ কোটি টকাবিলাক আত্মসাৎ কৰি পেলাইছে প্ৰাক্তন MP সাংসদ শংকৰ বৈষ্ণৱী আকৌ এটা নতুন অৰ্গেনাইজ অল ইণ্ডিয়া পিপলছ বৰ্ড অফ পিপলছ লীগ ফৰ ষ্টেট কি ক'ব বিচাৰে চাওক তেখেতসকলক কাম লাগে আৰু কাম লাগে সেইকাৰণে এটা কাম ওলাই লৈছে জাতিৰ কি হয় নহয় ইয়াৰ লগত তেখেতসকলৰ কোনো মানে লিংক নাই আগতে হৈ সংগ্ৰাম কৰিছিলে এই সময়ত তেখেতসকলৰ এটা মিছন ভিজনত বডোফাৰ মিছন ভিজনত জড়িত হৈছিলে কিন্তু ব্যক্তিগতভাৱে তেখেতৰ কিবা মিছন ভিজন আছে বুলি মই নাজানো মই গম নাপাওঁ কাৰণ MP MLA MP হোৱাৰ বাহিৰে অইন সময়ত তেখেতৰ ক্ৰিয়েটিভ কাম একো নাই ভাষণ দিয়াৰ বাহিৰে এই দুইটাই কামেই কৰিছে আজি MP হিচাপে ইয়াত কিমানখন কলেজ তেখেতে আনিছে কিমানখন ইউনিভাৰ্চিটি ইয়াত আনিছে কোনটো কাম তেখেতে কৰি দেখুৱাইছে এইটো যদি সুধিবলৈ যায় তেখেতে একো দেখুৱাবলৈ নোৱাৰিব তো সেইকাৰণে আজি তেখেতসকলৰ নিচিনা ব্যক্তিসকলক আমি শ্ৰদ্ধা কৰোঁ জাতিৰ কাৰণে কাম কৰি আহিছে এটা সময়ত নেতৃত্ব দি আহিছে কিন্তু আজি তেখেতসকলে যিটো এটা অদূৰদৰ্শী কামবিলাক কৰি আছে সেইটোৰ কাৰণে সমাজে এটা সময়ত মানে বহুত কষ্ট পাব আৰু এইবিলাক কাম কৰিবলৈ নাপায় আজি তেখেতসকলে বৌদ্ধিক এটা স্থিতিত থাকি পেলাই এটা ইণ্টেলেকচুৱেল লেভেলত থাকি কাম কৰিব লাগে সেইটো আমি বিচাৰোঁ আৰু আজি যদি তেখেতসকলে কাম নাপোৱাৰ কাৰণে কাম বিচাৰি আন্দোলন কৰিব বিচাৰিছে আমাৰতো ক'ব লগা নাই সন্মান অপমান কৰা